গুড মৰ্ণিং এভৰিৱান। স্মৃতিৰ এটা নতুন ভ্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু বহুত কেইদিনৰ মূৰত আজি মই আকৌ ভ্লগ ষ্টাৰ্ট কৰিছোঁ। মাজতে মোৰ কেইদিনমান গেপ হৈছিলে, আচলতে মোৰ ফোনটো বেয়া হৈছিলে মানে সোণমণিয়ে ইমানেই জোৰে জোৰে দলিয়াই দিয়ে কেতিয়াবা, সি গম নাপায় আচলতে সৰু ল'ৰা, কিন্তু ডিছপ্লেখনেই গুচি গ'ল। ডিছপ্লেখন আকৌ নতুনকৈ লগালোঁ, সেইটো কাৰণে বহুত কেইদিন মই একো ভ্লগ বনোৱা নাছিলোঁ। আৰু ফোনটো কালি আনিলে, আজি আকৌ ষ্টাৰ্ট কৰিছোঁ। আৰু আজি মা দেউতাহঁত আহি আছে যোৰহাটৰ পৰা, মা দেউতা ভাইটি আহি পাবহি আৰু ফোন কৰিছিলোঁ। ঢেকীয়াখোৱা নামঘৰ পাইছেহি বুলি কৈছে। ময়ো সোনকালে উঠি কাম বনকেইটা কৰি আজৰি হৈ আছোঁ। বহুত দিনৰ মূৰত আহিব তেওঁলোক, সেইকাৰণে ভাল লাগিছে। কালিয়ে খবৰ দিলে আহিম বুলি, মানে লকডাউন হৈ আছিলে নহয়, এতিয়া ইণ্টাৰ ডিষ্ট্ৰিক্ট খুলিছে, সেইটো কাৰণে তেওঁলোক আহি আছে সোনকালে। ময়ো আৰু আজৰি হৈ আছোঁ, আহিলে ভাত পাতিম, মানে ভাত পাতিলোঁ, ভাত হৈ গ'ল। আৰু মানুহজনে আজি হাঁহ আনিছে, হাঁহৰ মাংস বনাবই লাগিব। আগতে মনতে ভাবি থৈছোঁ দেই, মাংস মাকহে বনাবলৈ ক'ম, মায়ে ধুনীয়াকৈ বনায় আৰু বহুত দিন মাৰ হাতেৰে খোৱাও নাই। সেয়াই আৰু ঠিক আছে, দিনটো আজি আৰম্ভ কৰোঁ। আৰু সোণমণি আজি ককাক আইতাকক পাব, খুৰাকক পাব, ভাল লাগিব তাৰো। দেখুৱাই যাম বাৰু দিনটোত কৰা সৰু সুৰা যিও নহওক, দেখাই যাবলৈ চেষ্টা কৰিম। আপোনালোক লগতেই থাকিব আৰু ভিডিঅ'টো শেষলৈকে চাই যাব দেই। পেন খুলি আহি গ'ল, পেন পিন্ধি আছে। বাবা কৈ দিয়া, বাবা। এইয়া হাঁহৰ মাংস বনাই আছে দেই মায়ে। মাৰ হাতৰ খানা এনেও ধুনীয়া, আজি খাম এসাঁজ ধুনীয়াকৈ। ইমান দিনৰ মূৰত আহিছে, লকডাউন খুলিলে এতিয়া আহিলে। হাঁহৰ মাংস জুতি ল'ম আজি। হাঁহৰ মাংস জুতি ল'ম কোমোৰাৰ লগত ন? কোমোৰাৰ লগত এয়া মায়ে বহুত টেষ্টি খানা বনাই দেই, আজিও খুৱাব এসাঁজ ধুনীয়াকৈ। এখন আইতাক দিয়া, এখন আইতাক দিয়া। অঁ দিছে। আমাৰ সোণমণি আজি নতুন ড্ৰেছ পিন্ধিছে, খুৰা আনি দিছে ন? ভাঙিয়ে থাকিব বাবা। এইটো আইতা শিকাই দিছে, বেয়া ধৰি যাবগৈ এতিয়া। ককা ভাগৰ লাগিছে কাৰণে ককা টোপনি লেতেৰা কৰি পেলাব। এয়া মায়ে মাংস ভাগ কৰিছে। এয়া খানা ৰেডি। এয়া মায়ে ৰেডি কৰি আছে। আমাৰ দাদু আহা, দাদু খাই মামাম খাব দিয়া, আহা ব'লা দাদু ব'লা। চোৱা বোলে, অঁ ককাৰ লগত মামাম খাবা ন? ককা মামাম খুৱাই দিব। বাবা বাবা বাবা। ইচ ইচ, ককাক খুৱাই দিয়া সোণমন। ফেনখন দি দিয়া। ভাত পানী খাই উঠি আমি চবে একেলগে বহি কথা পাতিলোঁ। সোণমণিটো একদম কালি টোপনিও যাবলৈ মন নাই, সি দুপৰীয়াও আনকি নুশুলে। পূৰা ফূৰ্তি, একদম হাৱাতে ঘূৰি ফুৰিছে। খুৰাকৰ লগত মোবাইলত ভিডিঅ' চাইছে, ককাক আইতাকৰ লগত খেলিছে। বহুত দিনৰ মূৰত পাইছে ন, সিও ভাল পাইছে। এনেকৈ বহি বহুত সময় আমি কথা পাতিলোঁ। সেয়াই আৰু এতিয়া আবেলি সময়ত খাম বুলি ভাবিছোঁ সকলোৱে আমি মিলি পেলাই ম'ম'। এয়া ময়দা লৈছোঁ, ময়দা ৰিফাইন আৰু নিমখ দি অলপ সময় মঠি 15 মিনিটছমান
থৈ দিছোঁ দেই। মাজতে অলপ স্কিপ হৈছে, তথাপিতো দেখাবলৈ চেষ্টা কৰিছোঁ। এইটো আমি ম'মৰ লগত খাম, নেপালী চাটনি, বিলাহী, তাৰপাছত এয়া শুকান জলকীয়া, লগতে থাকিব আদা নহৰু, নেপালী চাটনি। এয়া চাটনিৰ কাৰণে উতলি আছে। ষ্টিমাৰ যিহেতু ওচৰত নাই, সেইটো কাৰণে এই ফুটা ফুটা থকা চৰিয়াটোকে ব্যৱহাৰ কৰিছোঁ। সেইটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। আৰু এইখিনি চাওকচোন, ইয়াত চিকেন ব্যৱহাৰ কৰা নাই, কাৰণ দিনত অলৰেডি খালোঁৱে মাংস। সেইটো কাৰণে তাৰ সলনি ব্যৱহাৰ কৰিছোঁ চয়াবিন, আৰু লগত আছে বন্ধাকবি, আৰু তাতে আদা নহৰু আৰু জালুকৰ গুড়ি ব্যৱহাৰ কৰিছোঁ। ম'মৰ শ্বেপকেইটা চাওকচোন, ভাল লাগিছেনে বাৰু দেখিবলৈ? কেইবাটাৰো ষ্টাইলতে হ'ল, খাবলৈ টেষ্ট হ'লেই হ'ল আৰু ঘৰত বনোৱাহে। ম'ম' ৰেডি। ভালকৈ গোটেইখিনি দেখাব পৰা নগ'ল দেই, কাৰণ মাহঁতৰ যাবলৈ অলপ দেৰি হৈছে, সেইবাবে। মা দেউতাহঁত ভাইটিহঁত যাবলৈ ওলাইছে। সোণমণি পূৰা কোচত উঠি আছে, নামিবৰ তাৰ মন নাইকিয়া। সোণমণি যোৱাগৈ নি তুমি? টাটা। এয়া মালহী যাবলৈ ওলাইছে। টাটা নেকি? মেও মেও। সোণমণি মেও মেও মাতি দিয়া, মেওটো মাতি দিয়া। গীত উঠিম বোলা। অ' ৰেতি, অ' ৰেতি, অ' ৰেতি চোৱা, চলাইছে চোৱা। চলাইছে। অ' শুন, ধন মানুহ বহা ডিজাইন একেটাই আৰু। সোণমণ খুৰাহঁত যায়গৈ নহয়। আমি মা দেউতাহঁত যোৱাগৈ, মানে পিছৰকণ ভিডিঅ' কৰা নহ'লে আৰু। সোণমণিয়ে বহুত কান্দিলে আজি, বহুত কান্দিলে মানে। মা দেউতাহঁত গ'লগৈ। সোণমণিয়ে খুব কান্দিছে যোৱাৰ সময়ত, বেয়াও লাগিছে তেওঁলোকৰো। আৰু মই কাপোৰ ধুইছিলোঁ, কাপোৰখিনি ভৰাব আছে। সেইখিনি ভৰাই মেলি লৈ আকৌ আমি অকণমান এতিয়া ওলাই যাম বুলি ভাবিছোঁ। ওলাই যাম মানে এওঁলোকৰ ফ্ৰেণ্ড এজনৰ ল'ৰাটোৰ আজি বাৰ্থডে আছে, ফেমিলি মাতিছে, মানে নগ'লে বেয়া হ'ব। সেইকাৰণে যাওঁ বুলি ভাবিছোঁ। এতিয়া আৰু ভিডিঅ' নকৰোঁ, আৰু বাৰ্থডেত গৈ পেলাই যদি মই কিবা ভিডিঅ' কৰিব পাৰোঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰিম বাৰু। সোণমণি কিন্তু টোপনি গ'ল দেই, এতিয়া কান্দি কান্দিয়ে শুই গ'লহি। ভালেই হৈছে বাৰু, শুই লওক, নহ'লে আকৌ টোপনি আহিলে তাত গৈ আমনি কৰিব। ঠিক আছে তেতিয়াহ'লে আমি ওলাই লওঁগৈ, কাপোৰখিনি ভৰাই লৈ পেলাই বাৰ্থডেলৈ গৈ লওঁ। টিকলি টিকলি বায়েকজনীয়ে ধুন ধুন সোণমণিক ৰাখি পিন্ধাবলৈ আহিছে। সি হাতখন ভালকৈ পাতিয়ে নিদিয়ে, গাঁঠিটো দিয়া সময়তে লৰচৰ কৰি থাকে। সেইখন মাকে পিন্ধাই দিলে আৰু। ব্ৰাদাৰ বাবা ধুনু ধুনু লাগিছে দেই। হাতটো এবাৰ দেখাই দিয়া আকৌ চবকে। এইয়া বাবা। আৰু এজনী অকণমানি বায়ে তাক ৰাখি পিন্ধাব আহিছে। একেই টানা আজোৰা লাগি আছে, নিদিয়ে। শেষত পাৰিলেগৈ বাৰু। এয়া বায়েকে ভায়েকক কি কৰিছে, বাৰ্থডেলৈ যাবলৈ জোতা পিন্ধাই দিছে ন। বাবা নতুন জোতা পিন্ধিলে। চাওঁ চাওঁ চাওঁ, সোণমণি একো গমেই নাপায়। পাৰিছানে? এয়া আমি বাৰ্থডেলৈ আহিলোঁ, আমি খাই বৈ বহি আছোঁ।
আৰু এয়া সোণমণিক দেখিছেই নহয় মানে দাদাকেইটাৰ লগত পূৰা খেলিছে সমানে খুব ভাল পাইছে সি একদম কালাৰফুল চবফালে কালাৰফুল বস্তুবোৰ দেখিবলৈ পাইছে ঠিক আছে তেতিয়াহ'লে গোটেইখিনি আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ আৰু আজিলৈ ভ্লগটো ইমানতে সামৰোঁ বুলি ভাবিছোঁ আৰু যদি মোৰ ভ্লগটো চাই ভাল লাগিলে সকলোৱে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু এতিয়ালৈকে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব দেই থেংক ইউ